অকলে অকলে নিজাত অৰণ্যৰ মাজত কি কৰিছা? আৰু বাছা পঢ়া হৰিণাক শিকাৰ পূৰ্বে সৰুতে দেখিছা সৰোবৰৰ পাৰত গৈ একচিতে হৰিণ পৰিৱেশ পৰা এই কথাটো কিয় কৰিলা পৰা? কাৰণ মই মাতৃৰ গৰ্ভত থাকোঁতে আপোনাৰ গীত আৰু বিনত ঝংকাৰ শুনিছিলোঁ। এইবাৰ মই গাই যাম, তুমি মোৰ লগে লগে শ্ৰৱণ আৰু কীৰ্তন কৰিবা। এই শুনা মই কওঁ। Aura